আপোনালোকে এনেকুৱা হৈছে কালাৰটো চাওক বইল মাংস বাঁহৰ গাজ কিনো ক'ম আৰু বিহুটো গ'ল বৰবাদ বাঁহৰ চুঙা এটাকে পুৰি আছোঁ আৰু এইটো অকলে অকলে বাঁহৰ চুঙা এটাকে পুৰি আছোঁ আৰু দুখ হেপী দুখ ঘৰত জেৱাও নিলে মই নাই এইবাৰ মোৰ চেলেমনি পদ্ধতি বিহুটো কি কৰিম আৰু ঘৰত গালি খাই 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 এতিয়া বাপেকে পিঠা এটাও খাব পৰা নাই সেইকাৰণে চুঙা এটাকে পুৰিছোঁ আৰু দেখিছে নাই চুঙা এটাকে পুৰিছোঁ বৰা চাউল নহয় আকৌ সেইবুলি গাহৰি চুঙা খাবলৈ নাপালোঁ বিহুটোত দুখ চবেই ভাবিছে আৰু চুঙা পুৰিছোঁ বৰা চাউল নাই খেতি নাই গাহৰিকে পুৰিছোঁ বৰ বেলেগ ধৰণে পুৰিছোঁ মানে দপদপকৈ জ্বলিছে এডালো দপদপকৈ জ্বলিছে সিজিবলৈ হৈছে চাগে মুখা মুখা কৈ আছে পাহাৰীয়া গাজ দি দিছোঁ ধুনীয়াকৈ জলকীয়া এসোপামান দি দিছোঁ আদা এসোপামান দি দিছোঁ নহৰু মানে 4-5টামান দি দিছোঁ থেকেচি দিছোঁ ভৰাই দিছোঁ আৰু এইয়া চুঙাটো মাংসই চাংসই গোটেইখন ভৰাই দিছোঁ কি কৰিম আৰু চুঙাটো বাপেকে দুখতে ওপৰে চোপৰে জ্বলিছে এইখন চবেই ভাবিছে আৰু মই আজি খাম একো নাখাওঁ দুখ অকলে তাকো এডাল অতখন ঘৰডালত বিহুটো নাপালোঁ খাবলৈ চুঙা এটাকে পুৰিছোঁ আৰু আপোনালোকে চাই থাকিব দেই মুখটোক নলগাব আকৌ মই দেখাই আছোঁ বাৰু অৱশেষত চুঙাটো হ'লগৈ দেই এইটো হ'লগৈ চাগে চুঙাটো হ'লগৈ কেনেকুৱা লাগিছে বাৰু চুঙাটো দেখি এইটো বহুত ডাঙৰ দীঘল বুলি নাভাবিব বেছি দীঘল নাই এপাহ বেছি মাংস নাই আধা কেজি চুঙাটো সিজিলে হ'বাই চাই লওঁ জোকা নুমাই থাকিলে দেখিছে নাই জোকা নুমাই থাকিলে ঘূৰাই দিছোঁ অকণমান নিসিজিলেও সিজি যাছোঁ পুটুকৈ খামেই আৰু আজি গাহৰি মই আজি পৃথিৱী ইপাল মানে ৰখাটোলৈ গ'লেও মই গাহৰি খামেই এতিয়া ঘূৰাই দিওঁ বাৰু অকণমান এইফালে শেষ হৈ লওক আজি পৃথিৱী যদি তললৈ গুচি যায় মই গাহৰি খামেই বিহুটোত খাব নাপালোঁ দুখ গাহৰি বহুত খাম বুলি ভাবিছিলোঁ নহ'লে আজি চুঙাত দি খামেই চুঙাটো হ'লগৈ আৰু এইখনে এতিয়া সেনেকৈ অলপ চুচি ল'ব লাগিব এনেকৈ চুচি লৈছোঁ আৰু বিহুটো নাপালোঁৱে গাহৰিকে খাম চুঙাত দি বৰা চাউল নাই ঘৰত মজা হৈ আছে মজা তাক এনেকৈ কৰি পেলাই এতিয়া এৰাই ল'ব লাগিব চুঙা এৰুৱা মানে নিয়ম এটা আছে এনেকৈ কৰি এচাইডৰ পৰা এৰুৱাব লাগিব নহ'লে গোটেইডাল খতম এই কেমেৰাটো এইখিনিলে আন দেখুৱাই দিওঁ ইয়াত এইটো চক ইয়াত বাকী দিবলগীয়া দেই কাঁহীখনত ইমান ধুনীয়া হৈ আছে এনেকৈ কৈ দেখিছে নাই বাকী দিছোঁ নোলাইছে ৰ'ব নোলাই এইটো মই কুকুৰিখন লৈ লওঁ আপোনালোকে সেই লিভাৰকেইটাকে চাই থাকক কুকুৰিখন এনেকৈ কৰি এনেকৈ উলিয়াই দিম দেখিছে নাই উলিয়াই দিছোঁ কেনেকৈ খাই যাব লাগিব কেনেকুৱা হয় মহাৰাজ ওলা গুৰিতে দুচকল সোমাই আছে মাংসটো হৈ গ'ল এয়া চাওক আপোনালোকে এনেকুৱা হৈছে কালাৰটো চাওক বইল মাংস বাঁহৰ গাজ একদম ধুনীয়াকৈ দি পাহাৰীয়া একদম এনেকৈ কৰি খাই চাওঁচোন এপিচ গৰম
কি যে মজা কৈছোঁ নহয় নিমখটো অকণমান কমিলে হ'লেও একো নাই দি ল'ব পাৰিম আপোনালোকে চাই থাকক দেই মই খাওঁ এনেকৈ কৰি পেলাই হ'ব